মাতৃৰ অমূল্য প্ৰেমৰ কাহিনী। ৰাতি ২ বাজিছিল। ফোনটো বাজি উঠাত ২৬ বছৰীয়া অভিনৱে টোপনিৰ পৰা সাৰ পাই খুব সুখী হৈ ফোনটো ৰিচিভ কৰে। সি সুখী হোৱাৰ কাৰণ, তাৰ নতুন প্ৰেয়সীয়ে সময় চেক নকৰাকৈ যিকোনো সময়তে তাক ফোন কৰে। ফোনটোত সিটো মূৰৰ পৰা মাত এটা আহিছে, "হেপী বাৰ্থডে বাবা, আজি মোৰ ল'ৰাটোৰ বয়স ২৬ বছৰ হ'ল। মই বৰ সুখী।" মাকৰ মাত শুনাৰ লগে লগে অভিনৱৰ মুখৰ ভাৱ সলনি হয়। খঙেৰে ক'লে, "মা, বুজি পোৱা নাই নেকি? ইমান সৰু কথা এটাৰ বাবে মোৰ টোপনি বিঘ্নিত কৰিলা। ৰাতিপুৱাও এই কথা ক'ব পাৰিলাহেঁতেন।" এইবুলি কৈ সি ফোনটো বিচ্ছিন্ন কৰি পেলালে। অলপ পিছত আকৌ ফোনটো বাজি উঠে। অভিনৱে আকৌ ফোনটো তুলি লয় আৰু এইবাৰ ফোনত দেউতাক আছে। অভিনৱে এইবাৰ শান্তভাৱে কথা পাতে। "ধন্যবাদ দেউতা, তুমি মোক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ফোন কৰিলা, সেইটোও ইমান দেৰিকৈ।" দেউতাকে কয়, "নাই বাবা, মই তোমাক শুভেচ্ছা জনাবলৈ নহয়, মই ক'বলৈ ফোন কৰিছোঁ যে তোমাৰ মা একেবাৰে পাগল। তেওঁ ইমানেই পাগল যে যোৱা ১ মাহ ধৰি তেওঁ মোক প্ৰতিদিনে তোমাৰ জন্মদিনৰ কথা সোঁৱৰাই আছে। তেওঁ ইমানেই পাগল যে তুমি আমাৰ পৰা শ শ কিলোমিটাৰ দূৰত আছা, তথাপিও তেওঁ তোমাৰ বাবে ইয়াত নিজৰ হাতেৰে কেক বনাইছে। তেওঁ ইমান জেদী যে নিজেই খাদ্য নাখায় আৰু তোমাক শুভেচ্ছা নজনালৈকে মোকো খাবলৈ দিয়া নাই।" অভিনৱে মন দি শুনি আছিল আৰু সিও অনুভৱ কৰি আছিল যে সি মাকক সহজভাৱে লৈছে। তেওঁ ক'লে, "নাই দেউতা, মা একেবাৰে উন্মাদ নহয়।" দেউতাকে ক'লে, "নাই বাবা, তুমি তোমাৰ মাৰ পাগলতা নাজানা, মই জানো। ইতিমধ্যে ২৬ বছৰ আগতে তাই উন্মাদ হৈ পৰিছিল, যেতিয়া ডাক্তৰে তাইক কৈছিল হয় আমি শিশুটিক বচাব পাৰোঁ, নহয় তোমাক। চিন্তা কৰিও সন্তানটোক বচাবলৈ সিদ্ধান্ত লৈছিল আৰু মোক পতিয়ন নিয়াইছিল, যিখন ফৰ্মত লিখা আছিল যে এই অপাৰেচনৰ ফলত তেওঁৰ জীৱন বিপদত পৰিব আৰু যদি তেওঁৰ কিবা হয়, তেন্তে তেওঁৰ বাবে চিকিৎসকসকল দায়ী নহ'ব। এতিয়া তুমি কোৱা, তোমাক নেদেখাকৈ তোমাৰ বাবে মৰিবলৈ সাজু হোৱা মহিলাক পাগল বুলি নকয় তেন্তে আমি কি ক'ম?" এই কথা কৈ দেউতাকে ফোনটো কাটি দিলে। অভিনৱে তেতিয়া উপলব্ধি কৰিলে যে তেওঁ যি কৰি আছে সেয়া ভুল নহয়, অপৰাধহে। হয়, মানুহ এজনক এবাৰ আঘাত দিয়াটো ঠিকেই আছে, কিন্তু ভগৱানক আঘাত দিয়াটো অপৰাধ। আৰু মা ভগৱানতকৈ কম নহয়। তাৰ চকুৰ পৰা অনুতাপৰ চকুলো বৈ আহিল। ৰাতিপুৱা হোৱাৰ লগে লগে অভিনৱে মাক-দেউতাকৰ ওচৰত ক্ষমা খুজিবলৈ নিজৰ ঘৰলৈ ৰাওনা হ'ল। ঘৰ পোৱাৰ লগে লগে প্ৰথমে তাক সাবটি ধৰা মাকৰ ওচৰত ক্ষমা খুজিলে। তাৰ পিছত দেউতাকৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। দেউতাকে ক'লে, "কোনো চিন্তা নাই বাবা, উভতি যোৱা। তোমাৰ মায়ে সদায় কৈছিল যে তুমি তেওঁক বৃদ্ধ বয়সত তাইৰ যত্ন ল'বা। কিন্তু মই তেওঁক বুজাই দিম যে মই যেনেকৈ যত্ন লৈ আহিছোঁ, ভৱিষ্যতেও তেনেকৈ তাইৰ যত্ন ল'ম। তেওঁ এইটোও বুজিব লাগিব যে তেওঁৰ এটা ফোনত বিচলিত হোৱা ল'ৰাটোৱে গোটেই জীৱন কেনেদৰে চোৱাচিতা কৰিব।" দেউতাকৰ এনে তিক্ত কথা শুনি অভিনৱৰ চকু দুটা বৈ যাবলৈ ধৰিলে। তলমূৰ কৰি দেউতাকৰ সন্মুখত মনে মনে থিয় হৈ থাকিল। পুত্ৰক বিচলিত হোৱা দেখি মাকে আগবাঢ়ি আহি দেউতাকক ক'লে, "তাক যাবলৈ দিয়ক, ক্ষমা কৰি দিয়ক তাক। সি আমাৰ একমাত্ৰ ল'ৰা। মাকৰ মৰমক আজিলৈ কোনেও মূল্য দিব পৰা নাই আৰু দিব নোৱাৰিব। ৯ মাহ ধৰি প্ৰসৱৰ বেদনা সহ্য কৰি নতুন জীৱন, নতুন পৃথিৱীলৈ অনা মাতৃয়েহে আমাৰ প্ৰতিটো ভুল ক্ষমা কৰিব পাৰে।" ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব।